নমস্কাৰ সকলোলৈকে পুৱাৰ প্ৰাতঃ সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ তাৎপৰ্য। আজি আগষ্ট মাহৰ 16 তাৰিখ বুধবাৰ 2023 বৰ্ষ আৰু অসমীয়া লেখেৰে শাওণ মাহৰ 30 তাৰিখ 1945 শক। আজিৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰা হয়। 2004 চনৰ 15 আগষ্টৰ দিনা ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি থকাৰ মাজতে হোৱা বোমা বিস্ফোৰণত 10জন শিশুকে ধৰি 13জন লোকৰ মৃত্যু হয়। লগতে আন ভালেসংখ্যক লোক আহত হয়। বোমা বিস্ফোৰণত নিহত ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য লোকসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে আজিৰ দিনটো শোক দিৱস হিচাপে পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ দিনটোৰ শুভবাৰ্তালৈ। এখন আন্তঃৰাষ্ট্ৰীয় ছেমিনাৰৰ পৰিচয় পৰ্বত নিজৰ পৰিচয় দাঙি ধৰি এজন কনিষ্ঠ পদাৰ্থবিদে কৈছিল, মই পদাৰ্থ বিজ্ঞানৰ এজন শিক্ষক। অন্যহাতেদি বিগত 1000 বছৰৰ সৰ্বশ্ৰেষ্ঠ পদাৰ্থবিদ আইনষ্টাইনে সেই সভাতেই সেই ছেমিনাৰত নিজৰ পৰিচয়ত কৈছিল যে মই পদাৰ্থ বিজ্ঞানৰ এজন ছাত্ৰ। পুৰণি হ'লেও কথাখিনিৰ প্ৰাসংগিকতা যুগমীয়া। আমাৰ শিক্ষাৰ কোনো শেষ নাই। এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ। ধন্যবাদ।